নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে অসমৰ আটাইতকৈ সৰু চেনেল মিষ্টাৰ দা। বন্ধুসকল, আমি আজি কোনো এজন ব্যক্তি বা কোনো এটা গানৰ ওপৰত কথা নাপাতো। আজি আমি কথা পাতিম বৰ্তমান সময়ত অসমত চলি থকা হিজিৰামি মক্কেলামি কৰি থকা টাকি মানে টিকটক এপটোৰ ওপৰত। গতিকে বন্ধুসকল, বেছি সময় পলম নকৰি বলকচোন আৰম্ভ কৰোঁ আজিৰ কাম। হয় বন্ধুসকল, আজি আমি কথা পাতিম এটা এপৰ ওপৰত, যিটো এপৰ নাম হৈছে টিকটক। কিন্তু বন্ধুসকল, এই এপটোৰ নাম মই ৰাখিছোঁ হিজিৰামি এপ, কিয়নো এই এপটোৰ মানে হিজিৰামি এপটোৰ প্ৰতিদিনাই লিংগ পৰিৱৰ্তন হৈ থাকে। সেইবাবে হিজিৰামি এপৰ দৰে এটা ভাল নাম পাইছে। গতিকে বন্ধুসকল, বেছি সময় পলম নকৰি চিধা পইণ্টত আহোঁ। বন্ধুসকল, এই এপটো মানে হিজিৰা এপটোৰ কথা কৈছোঁ। এই এপটোৰ ভিতৰত গোটেইবোৰ জাবৰ সোমাই আছে। এটা লেতেৰা মগজ লৈ এই এপটোৰ ভিতৰত সোমাই লৈ আলবাল কথাবোৰ বলকি আছে। বন্ধুসকল, বাহিৰৰ কথাটো নকওঁৱেই, আমাৰ অসমৰ 100% ভিতৰত 90% হিজিৰা সোমাই আছে এই টিকটক এপটোৰ ভিতৰত। এটা লেতেৰা চৰিত্ৰ লৈ এই টিকটক এপটোৰ ভিতৰত সদায় এটা নতুন চৰিত্ৰ দি থাকে মানুহৰ মাজত। কিন্তু বন্ধুসকল, এই এপটো মানে হিজিৰা এপটোৰ কথা কৈছোঁ। এই এপটোৱে মানুহৰ জীৱন ধ্বংস কৰি পেলাইছে। এই এপটোক মই দুটা ভাগত ভাগ কৰিব বিচাৰিছোঁ। এটা হৈ গ'ল হিজিৰা আৰু আনটা হৈ গ'ল উলংগ দেহৰ ব্যৱসায়। বন্ধুসকল, হিজিৰাকেইটাৰ কথাটো বাদেই দিলোঁ, কিন্তু যিকেইটা উলংগ দেহত ভিডিঅ' বনাই আছে সেই মক্কেলকেইটাক কৈছোঁ, সিহঁতৰ মগজত যে মাল বোলা কোনো বস্তুৱে নাই। এই টিকটকটো আছিলে ভাল, কিন্তু ইহঁতে কৰি পেলাইছে বাল। বন্ধুসকল, এই হিজিৰা এপটোত উলংগ ভিডিঅ' বনাই এইবাবেই যে এই হিজিৰা এপটোত উলংগ ভিডিঅ' বেছি ভাইৰেল হয় আৰু বেছিকৈ পপুলাৰিটি পায়। কিন্তু বন্ধুসকল, এই হিজিৰাবোৰে বুজিয়ে পোৱা নাই যে এই টিকটক এপটো মানে বৰ্তমান মই দিয়া নামটো হৈছে হিজিৰা এপটোৱে এটা দেহ ব্যৱসায় এপ ৰূপে কাম কৰি আছে। বন্ধুসকল, ইয়াৰ মাজত এটাই পাৰ্থক্য, এজনৰ ওচৰত দেহ ব্যৱসায় কৰিলে অলপ টকা পায় আৰু টিকটকত দুটামান লাইক পায়। ইয়াৰে পাৰ্থক্য আছে এই টিকটক এপটোৰ ভিতৰত। বন্ধুসকল, আপোনালোকে যদিহে কথাটো অকণমান দকৈ ভাবি চায়, তেন্তে এইটো এটা সম্পূৰ্ণৰূপে দেহ ব্যৱসায় আৰু হিজিৰা এপ বুলি আপোনালোকে নিজেই প্ৰমাণিত কৰিব পাৰিব। কাৰণ ইয়াত প্ৰত্যেক দিনে এটাকৈ নতুন দেহ ব্যৱসায় ভিডিঅ' আৰু এটা নতুন হিজিৰামি ভিডিঅ' কৰিয়ে থাকে। কিয়নো এই এপটোৱে হৈছে এটা মক্কেল হিজিৰামি ফকতে আলবাল কৰি থকা মাৰ মূৰ চুব এটা এপ, যাৰ নাম হৈছে টিকটক এপ। হয় বন্ধুসকল, যেতিয়াৰ পৰা এই টিকটক এপটো আহিছে তেতিয়াৰ পৰা মানুহৰ মুখত এটা ভাল কথা শুনাই নাই। সকলো চাইডে কেৱল বেয়া কথা। এই এপটোৰ জৰিয়তে বহুতো মানুহৰ মৃত্যুও হৈছে, কিন্তু আমাৰ অসমৰ ইউজাৰবোৰৰ গাত এইবোৰ কথা গাত লগাই নাই। কিয়নো আমাৰ অসমৰ ইউজাৰবোৰে হৈছে এটা মূৰ্খ। সকলোবোৰ এটা মূৰ্খ আৰু মক্কেলামি। সকলোৱে মাথো মানুহক ভাইৰেল কৰিব জানে, ভালটো নহয়, কিন্তু সকলোবোৰ বেয়াটোক ভাইৰেল কৰিব জানে আমাৰ অসমৰ ইউজাৰবোৰে। বন্ধুসকল, এইবোৰৰ কথাটো নকওঁৱেই। যিটো বয়সত হৰিনাম ল'ব লাগে, যিটো বয়সত নামঘৰত যাব লাগে, যিটো বয়সত নাতিনী সাধু কথা জ্ঞান দিব লাগে, সেইটো বয়সতকো আমাৰ অসমৰ কিছুমান মহান পণ্ডিতে এই টিকটক এপটোত আহি পেলাই কিছুমান আলটু ফাল্টু বাল কামবোৰ কৰি আছে। বন্ধুসকল, এই টিকটক এপটো আমাৰ অসমত যিসকলে ব্যৱহাৰ কৰি আছে, তেওঁলোক এটা মূৰ্খ হয়। তেওঁলোক এজন মক্কেল হয়, তেওঁলোক এজন হিজিৰা হয়। ইয়াকে ক'লো মই সিহঁতক। বন্ধুসকল, যদি মই পাৰিলোঁ হয় এই হিজিৰা এপটো সম্পূৰ্ণৰূপে বেয়া কৰি দিলোঁ, কিন্তু মই সেইটো কাম কৰিব নোৱাৰোঁ। আৰু শেষত মই এটা কথাই ক'ম, মই এইটো কোনো এটা ভিউজ বা কোনো লাইক পাবলৈ কোৱা নাই। মই এটা সঁচা কথা কৈছোঁ, মোৰ মনৰ পৰা কৈছোঁ। এই টিকটক ইউজ কৰা সকলোবোৰ টিকটক ইউজাৰ এজন হিজিৰা আৰু এজন দেহ ব্যৱসায়ী হয়। বন্ধুসকল, এটা কথা মই এতিয়া ভালকৈ জানো, এতিয়া মোৰ ওপৰত সম্পূৰ্ণৰূপে এটা বিতৰ্কৰ সৃষ্টি হ'ব, যিটো বিতৰ্কত মই বহুত বেয়াকৈ খাওঁ খাই যাম। কিন্তু মই সেইবোৰক ভয় নকৰোঁ, কাৰণ যিটো সঁচা সেইটো কথা কৈছোঁ। বন্ধুসকল, এয়াই আছিল আজিৰ ভিডিঅ'টো। যদিহে ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কাষতে থকা ঘণ্টা বাটনটো দবাবলৈ একেবাৰে নাপাহৰিব। গতিকে আজিলৈ এৰিলোঁ। ধন্যবাদ। জয় আই অসম।